গাইজ ওয়েলকাম ব্যাক টু মাই চ্যানেল আর সকলোকে নমস্কাৰ আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু আপোনালোকে দেখিব পাৰিছে আজি মই পথাৰত আহিছোঁ ফুৰিবলৈ আৰু একচুৱেলি মোৰ বাৰ ঘৰত আহিছিলোঁ ফুৰিবলৈ আৰু লগত আছে ভাইটি দুটা আমি এতিয়া নেকি ওলাই কৈছে ওচৰত নদী আছে আমি নদী অলপ ফুৰি আহোঁ আৰু আপোনালোককো দেখাম ইয়াৰে নদী চদীবোৰ কেনেকুৱা দেখাত তো আমি এতিয়া ফাইনেলি আহি পাই গলো নদীৰ কাষলৈ আমি ফুৰি ফুৰি আৰু আমি সবফালে চাই আছিলো যে নদীত আমি নামিব পাৰিম কি নাই মানে বহুত পানী আছিলে আৰু সেইটো কাৰণে আমি পুৰা চালো ইফাল ইফাল আৰু বেকগ্ৰাউণ্ডৰ ভিডিঅ'টো চাওঁ আপোনালোকে কিমান ধুনীয়া চিনাৰী তো দেখিয়ে ভাল লাগি গ'ল আৰু পানী আমি ওচৰত গৈ চালো যে পানী বহুত কম মানে আৰু সেইটো কাৰণে আমি ভাবিলো যে এবাৰ পানীত নামি গ'লে অলপমান ফটো চটো উঠি লওঁ আৰু পানী চাওক পুৰা ব্লু ব্লু পুৰা চাফা পানী একদম মানে তলৰ বস্তুবোৰ আমি দেখা পাই আছো মানে তাৰপিছত আমি চেক কৰাৰ পাছত আমি এনেকৈ পানী নমি কিনে আমি পানী চানী তেনেকৈ চেক কৰি আছিলোঁ চাই আছিলোঁ আৰু এনেকৈ আমি অলপ মস্তি কৰিলোঁ ফটো চটো উঠিলোঁ সকলোৱে আমি গোটেইখিনি মানে ফটো চটো উঠিলোঁ আৰু পুৰা চাই আছিলোঁ আৰু পানীখিনিয়ে তাৰপিছত আমি চাওক পানীত কি কৰি আছিলোঁ গাইজ আমি ঘূৰি চুৰি এতিয়া ৰিটাৰ্ণ হৈ আছোঁ ঘৰলৈকে আৰু আমি ফাইনেলি ঘৰ আহি পাই গ'লো আৰু আজি ভিডিঅ'টো এইখিনিলৈকে আৰু ভিডিঅ'টো যদি চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তেতিয়ালৈকে বাই বাই